হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ সকলোৰে ভাল। সকলোকে নৱবৰ্ষৰ আন্তৰিক সেৱাৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে যাতে আহিব লগা দিনবোৰ সুখৰ হয়। চ' আজি যিহেতু 1 জানুৱাৰী, গতিকে আজি সকলোৱে চাগে খানা খাইছে। তো আমিও খাম বুলি ভাবিছোঁ আৰু পথাৰতে আমাৰ নৈ পাৰত। মই মাহঁতৰ লগত খাম। তো মায়ে ক'লে তই এটা ব্লগেই বনাই দে, ভাল হ'ব। তো সেইকাৰণে বনাই দিলোঁ আৰু। এতিয়া দোকানত আছোঁ, দোকানত কিবা কিবি বজাৰ কৰি আছে মাহঁতে। চ' চাই থাকক। আমি শাক গুচাইছোঁ আৰু এয়া আমাৰ খুৰী। হাই কোৱা। হাই বুলি কওক। এয়া আমি এতিয়া গুচাই আছোঁ। মায়ে চাহ খাবৰ কাৰণে কিবা বনাই আছে। এয়া আমি এতিয়া চাহ খাব লৈছোঁ আৰু। মানে লাই শাক নাই, চ' আমি লাই শাক নিবৰ কাৰণে আহিছোঁ এতিয়া বাৰীলৈ। এফালে দেখিছে আলু খেতি কৰিছে চবফালে। তো চাই থাকক আৰু দেখাই যাম। এয়া লাই শাক দিব আৰু এতিয়া আমাক। এইফালেকে লৈ আনক। অঁ, এয়া লাই শাক ল'লোঁ, এতিয়া ধুবৰ কাৰণে আনিছোঁ আৰু নদীত। ভাগৰে লাগি গৈছে। এডোখৰত খাবলৈও জেগাডোখৰ লেতেৰা হৈ আছে, সেইকাৰণে সেইডোখৰত খাবগৈ লগা হৈছে। চাউল ধুলা নেকি? অকণীয়ে চাউল ধুলে। এফালে ধুই আছে আৰু দেখাইছোঁ আপোনালোকক। লাই শাকখিনি ধুব লাগিব। বালি হৈ আছে পূৰা। এয়া মায়ে মাছ ফ্ৰাই কৰিছে। এয়া ভাত বনাইছে। এয়া সেইফালে ধুই মেলি আনিছে আৰু এজনী অকণি। নাই এইটো চুম। এয়া এইবোৰ কাটিব লাগিব এতিয়া। পানী আনিবলৈ আহিছোঁ নহয় এইবাৰ। এয়া ধুনীয়া লাগিছে ফটো মাৰিব, মজা আছে আকৌ। অঁ, খালি ভালকৈ মেখেলা চাদৰ পিন্ধি মাৰিবলৈ ভাল হয় আৰু। ধুনীয়া লাগিছে পৰিৱেশটো চোৱা। এইফালে মাংস বনাই আছে। এয়া এয়া আৰু হাই কৈ দিয়ক। আমি ৰখীয়া কেঁচুৱা ৰখীয়া। এয়া আমাৰ খুৰী। ষ্টেপ বাই ষ্টেপ নচাটো নহয় এইবিলাক বনোৱা নাচিম। আমি বুঢ়ী হৈ যাম, সিহঁতক মনত থাকি যাব। টেঙা কাটিছে, খাম এতিয়া আমি। হাই কৈ দিয়ক চবে। হৈ গ'ল। আমি ভাত খাবলৈ লৈছোঁ আৰু। পানী ইমান গৰম লাগিছে। এইফালে দি আছে, এইডোখৰত দিয়া আমাক। চ' গাইজ ভাত চাত খালোঁ আৰু এতিয়া মাহঁতে খাব আৰু তাৰপিছত লাহেকৈ যামগৈ। 4টা বাজি গ'ল, 4:30 হ'বলৈ হ'ল আৰু। ভালেই লাগিলে। বহুত দিনৰ মই ব্লগিং কৰিছোঁ, নিজকে কিবা অকৰা অকৰা লাগিছে মোৰ। চ' গাইজ এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু। হৈ গ'ল চবফালে খানা। তাতো খাইছে, সেইফালেও খাইছে, সেইফালেও খাইছে, তাতো খাইছে। সেয়া মানুহ নেদেখে বাৰু, কিন্তু মই দেখিছোঁ নহয়, সেইটোৱে লৈছোঁ আৰু এতিয়া বস্তু লৈ মেলি এইবোৰ। এয়া ভাল লাগিলে। পাছফালে হৈ আছে আৰু পাৰ্টি।
কেনেকুৱা লাগিলে আজি কৈ দিয়া ভাল লাগিলে মজা লাগিলে আকৌ নেক্সট বাৰ খাব লাগিব আৰু চ' সকলোৰে যাতে ভাল হয় এই বছৰটো সকলো যাতে ভালকৈ থাকে সকলোৰে দিনবোৰ যাতে সুখৰ হয় তাৰে কামনা কৰিছোঁ আৰু আমাকো আশীৰ্বাদ কৰিব আমাৰো যাতে ভাল হয় মোৰো যাতে ভাল হয় চবৰে যাতে ভাল হয় চব যাতে ভালকৈ থাকে সেইটোৱে আৰু কি কৈ দিয়ক চবেই চ' গাইজ আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' বাই বাই গাইজ এণ্ড হেপী নিউ ইয়েৰ